গুড মৰ্ণিং। আজি আপোনাৰ ডেট হৈছে 5/9/2020। তো দৃশ্যবোৰ ধৰণৰ ভাৰতৰ GDP নামি কেনে -23 আহি পাইছে। চৰকাৰে কেইটামান চাকৰি ব্যৱস্থা কৰিছে। 2018-19 এপ্লাই কৰা আছাম পুলিচৰ এজন কনিষ্টেবলৰ চাকৰি ওলাইছে। তো তাৰ কাৰণে সকলোৱে জোৰদাৰ প্ৰেক্টিচ চলাই আছে। যিটো আপোনালোকৰ চিলেকশ্যন প্ৰচেছ সেইটো ষ্টাৰ্ট হৈ গৈছে। ছোৱালীবিলাকৰ ইতিমধ্যে শেষ হ'লেই। 3 তাৰিখে ছোৱালীবিলাকৰ লাষ্ট আছিল আৰু ল'ৰাবিলাকৰ ষ্টাৰ্ট হৈছে আপোনালোকৰ 4 তাৰিখৰ পৰা। আমাৰো কেইটামান বন্ধুসকলে তাতে দিছে। আজি মানে মেজৰিটি লগৰবিলাকৰ আছে 5 তাৰিখ আজি। তো 4AP 10AP থকা মেজৰিটি লগবিলাকৰ তাতে আছে। আজি মই আপোনালোকক চিলেকশ্যন ক'ত হয় কেনেকৈ হয় দেখাই দিব পাৰিম। আগতে ৰিফিল কৰাই লওঁ। नहीं है बढ़िया बहुत खूब। तो पेट्रोल पम्पत तेल নাই বাট চলিব লাগে চাই লওঁ। তো আপোনালোকৰ ছোৱালীৰ বাবে ৰানিং আৰু লং জাম্প আছিল। ছোৱালীৰ ৰানিং আছিল আপোনাৰ 1600 মিটাৰ। মানে যিখন 4APৰ ফিল্ড আছে ফিল্ডত আপোনালোকৰ 5 পাক মাৰিব লাগে। আৰু 9 ফুট আছিল আপোনালোকৰ লং জাম্পৰ ডিষ্টেঞ্চ। যদি এইখিনি কৰি ল'ব পাৰে তেতিয়াহ'লে কোৱালিফাই। ছোৱালীৰ 1600 মিটাৰ আছিল আপোনালোকৰ 8 মিনিটৰ আণ্ডাৰত। 8 মিনিটৰ আণ্ডাৰত কৰিব লাগে তেতিয়াহে চিলেকশ্যন হ'ব। আৰু ল'ৰাৰ আছে আপোনালোকৰ 3200 মিটাৰ, দুগুণ ছোৱালীতকৈ। ল'ৰাৰ 3200 মিটাৰ আপোনালোকে কমপ্লিট কৰিব লাগিব 14 মিনিটৰ আণ্ডাৰত। আৰু ল'ৰাৰ যিটো লং জাম্প আছে এতিয়া হৈছে আপোনাৰ 11 ফুট। ফাৰ্ষ্টতে আপোনালোকৰ ৰানিংটো হয়, তাৰপিছত আপোনালোকৰ লং জাম্পটো দিয়া হয়। ল'ৰাৰ আপোনাৰ যিটো হাইট দিয়া হৈছে 5 ফুট 4 ইঞ্চি, তাৰ ওপৰৰ হাইট লাগিব। আৰু এটা চোৱা হয় যে আপোনাৰ চেষ্টটো জোখা হয়। চেষ্ট আপোনাৰ 80 চেণ্টিমিটাৰৰ ওপৰত থাকিব লাগিব। আৰু যেতিয়া এক্সপেণ্ড কৰিব তো সেইটো আৰু 5 চেণ্টিমিটাৰ এক্সপেণ্ড হ'ব লাগিব। মানে 80 চেণ্টিমিটাৰ নৰ্মেল, এক্সপেণ্ড হোৱাৰ পিছত 85। ফাৰ্ষ্ট আপোনালোকে যেতিয়া সোমাব তো আপোনালোকৰ ফাৰ্ষ্ট ডকুমেণ্টছ চোৱা হ'ব। তাৰপিছত আপোনালোকৰ হাইট জোখা হ'ব, আপোনালোকৰ চেষ্ট জোখা হ'ব। তাৰপিছত আপোনালোকক নাম্বাৰ দিয়া হ'ব। তাতে GPS এটা লগাই দিয়া হ'ব। আজিকালি পুলিচ ইণ্টাৰভিউত GPS দি আপোনাৰ ডিষ্টেঞ্চটো কাউণ্ট কৰে। কেইপাক আপুনি মাৰিলে বা কিমান সময়ত মাৰিলে পূৰা একুৰেট। ইয়াৰে যিবোৰ মানে ডাঙৰ ফিল্ড আছে এই সকলো ফিল্ডতে মানে ল'ৰাবিলাকে বা ছোৱালীবিলাকতো শেষেই হ'ল, বাট ল'ৰা ছোৱালী সকলোৱে প্ৰেক্টিচ চলাই গৈ আছে। এতিয়া আপোনালোকে দেখাব পাৰে ছাইডত থকাবিলাক চাকৰিৰ কাৰণে দৌৰি আছে। এই ফিল্ডটোত সকলোৱে 12 পাক মাৰে। আৰু যিখন মেইন ফিল্ড তাতে আপোনালোকে 10 পাক মাৰিব লাগে। ইয়াৰে যিটো এইখন ফিল্ডত যিটো অনুশীলন কৰি আছে তাৰে ভিডিঅ' যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে প্ৰাঞ্জলৰ চেনেলত গৈ কেনে চাব পাৰে। সি দেখাইছে যে ইয়াতে কোনে কেনেকৈ অনুশীলন কৰে। মই আপোনাক তাৰে লিংকটো ডিছক্ৰিপশ্যনত দি দিম। মই ফাৰ্ষ্ট যাম জিমত, অলপমান ৱেইটবিলাক চাফা কৰোঁ। তাৰপিছত 7:30 মানত 4AP ফিল্ডত গুচি যাম। তাতে আপোনালোকক দেখাম যে তাৰে প্ৰেছাৰটো কেনেকুৱা হয়। আপোনালোকক মই দৌৰাটো দেখাব পাৰিম, বাট যিটো ডকুমেণ্টেশ্যন আৰু হাইট ৱেইট আৰু চেষ্ট জোখা প্ৰচেছটো আছে সেইটো দেখাব নোৱাৰিম, কাৰণ সেইটো অলপ ভিতৰ জেগাত হয়। বাট আমি দৌৰাটো চাব পাৰিম। মই আপোনালোকক দৌৰাটো দেখাই দিম কেনেকৈ হয়। বাকী তেলটো ভৰাব আছে। এতিয়াতো চাগে ইফালৰ পেট্ৰল পাম্পকেইটা খোলা নাই। যেতিয়া চাব যাম তেতিয়া পেট্ৰলটো ভৰাই ল'ম। তো আপোনালোকক লগ পাম ফিল্ডত যোৱাৰ সময়ত। তো জিমৰ পৰা ওলাই কেনে পেট্ৰলটো ৰিফিল কৰি কেনে 4AP ফিল্ডত গৈ আছোঁ। চোৱাচিনি হৈ সোমাইছোঁ আমি। তো ইয়াতে আজি আমাৰ বহুত কেইজন লগ দৌৰিব চিলেকশ্যনৰ কাৰণে। তো চাওঁ কেনেকুৱা হয়। বাকী চব বঢ়িয়া। আপোনালোকে আগতে এইটো যিটো চিলেকশ্যন হয় সেইটো চাইছে কি নাই নাজানো, চাই কেনে ভাল লাগে বাবুজি। আজি 5 মাহ 6 মাহৰ যিটো তেখেতসকলে কষ্ট কৰিছে সেইটো কেনেকুৱা ফল দিব। অলপ অফ ৰোডিঙে কৰি ল'লোঁ ইয়াতে। আজি গাড়ী তালৈকে লৈ যাব দিয়া নাই, গাড়ী ইয়াতে থ'ব লাগিব।
জয় হিন্দ দোস্ত। যিজন দাদাৰ চাব আহিছিলোঁ তাৰ চাগে ষ্টাৰ্ট হৈয়ে গ'ল, চাওঁ চাব আহিছিলোঁ, তেখেতৰ এতিয়া ষ্টাৰ্ট হোৱা নাই, আপোনালোকে চাব পাৰে। সেইফালৰ পৰা এণ্ট্ৰি হয়, সেই তাতে আপোনালোকৰ ডকুমেণ্ট চেক কৰা হয়, আৰু সেই তাতে যে আপোনালোকৰ লাইন হৈ আছে তাতে হাইট ৱেইট চেষ্টৰ মেজাৰমেণ্ট লোৱা হয়, আৰু সেই যিটো আপোনাৰ বুট কেম্প টাইপ লাগি আছে তাতে আপোনালোকে চেষ্ট নম্বৰটো লগাই কেনে আৰু GPS লগাই দিয়া হয়। এই চেষ্ট নম্বৰ লগোৱা আছে, চাব পাৰে দৌৰি আছে। এই ফিল্ডটো আপোনালোকৰ 320 মিটাৰৰ হয়, টোটেল 10 পাক ইকুৱেল টু 3200। মই আপোনালোকক সেইফালেদি গৈ কিনে তাৰে ভিউটো দেখাই আছোঁ। কেণ্ডিডেটবিলাক তাৰ পৰা মাতি কেনে তাতে লৈ যাই আছে। টোটেল চাগে 25টামান দৌৰাব। কেণ্ডিডেটবিলাক ইয়াতে আহি গৈছে, ষ্টেণ্ড আপ হৈ গ'ল। এইজন আমাৰ লগৰজন। বঢ়িয়া বঢ়িয়া বঢ়িয়া, মজা হৈছে না। এই ৰোডত আমাৰ বিশাল দাই ছেকেণ্ড ৰাউণ্ডৰ কাৰণে। বঢ়িয়া বিশাল দা, বঢ়িয়া বঢ়িয়া। বঢ়িয়া 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 মজা মজা বিশাল মজা। এই কাজ এই মজা বিশাল মজা মজা। এই জোশ বিশাল দৌৰা দৌৰা, মজা মজা, স্পীড নকম। মজা মজা, হিলাই লো হিলাই লো হিলাই লো, মজা বিশাল মজা মজা, দৌৰা বিশাল হৈ গৈছে বঢ়িয়া। গৌতম মজা মজা, ডাউৰ গৌতম ডাউৰ, বঢ়িয়া বিশাল দৌৰা দৌৰা বিশাল দৌৰা দৌৰা। গৌতম গৌতম ডাউৰ, গৌতম ডাউৰ, দৌৰা দৌৰা, ভৰি খোলা দৌৰা। দাদাজনে অলপৰ কাৰণে নাপালে, বাট চাব পাৰে কষ্ট বহুত আছিল। বাকী এতিয়াও দৌৰি আছে, পোৱা নোপোৱাটো পিছৰ কথা, বাট কমপ্লিট কৰি আছে, নিজৰ ৰাউণ্ডটো এতিয়াও কমপ্লিট কৰি আছে। বঢ়িয়া দৌৰা, কমপ্লিট কৰি আছে। তো ইয়াতে বহুতৰ সপোন পূৰ্ণ হয়, বহুতৰ সপোন ভাঙি যায়, বাট এটা এক্সপিৰিয়েঞ্চ এটা আহি যায়। আজি দাদাজনে পালে ভাল আছিল, ভাল লাগিল হয়, বাট অলপৰ কাৰণে নাপালে, একো নাই, নেক্সট টাইম আৰু ট্ৰাই কৰিব। এছাই আহি আছে। মই গাৰ্ডেন এক্সপ্ল'ৰাৰ আজি ভিডিঅ'ত ইয়াতে বিদায় মাগিছোঁ। নেক্সট লগ পাম আৰু এটা নতুন ভিডিঅ'ত। চায়নৰা।